শাৰদীয় দুৰ্গোৎসৱ যেনেকৈ আমি সদায় অপেক্ষা কৰি থাকোঁ, য'ত আজি ঢাক ঢোল বাজিব লাগিছিলে তাত আজি জুবিনদাৰ গীতসমূহ বাজিছে। মাৰে সন্তান আছিলে, মায়ে লৈ গৈছে। তেওঁৰ ওচৰত এভাগী শৰাই আৰু বন্তি জ্বলালোঁ, যাতে জুবিনদাক ভালে কুশলে ৰাখক আৰু আমাৰ মাজলৈ আকৌ পুনৰ ঘূৰাই পঠিয়াওক, সেয়া আশা কৰিছোঁ। আজি তেওঁ আদ্যশ্ৰাদ্ধ আৰু এয়া যিহেতু এইখিনিতে আমাৰ বালিপৰাত এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, তাতে বন্তি জ্বলাই ল'লোঁ। আৰু চাওক, কোনেও কৰিব নোৱাৰা কৰ্ম জুবিনদাই কৰি দেখুৱালে। ইয়াত সকলো জাতি জনজাতিৰ লোকসকল আছে, বিভিন্ন ধৰ্মাৱলীৰ লোকসমূহ আছে, সকলোৱে আজি একেলগে তেওঁ শ্ৰাদ্ধত উপস্থিত আছে। সঁচাই কোনেও কৰিব নোৱাৰা কৰ্ম জুবিনদাই কৰি দেখুৱালে। আৰু আমাৰ বহুত কৰিবলগীয়া আছে, যিখিনি জুবিনদাই ভাবিছিলে কৰিম বুলি সেইখিনি হয়তো কৰিবলৈ থাকি গ'ল। কিছুমান কথা তেওঁ কৈ গৈছিলে, সেইখিনি কিন্তু আমি পৰিৱৰ্তন কৰিব লাগিব। চাওকচোন, সকলোতে কেৱল জুবিনদাৰ গীত আৰু জুবিনদাৰ ফটো। তেওঁ যেন আমাক ওপৰৰ পৰা চাই আছে।